নমস্কাৰ আজি মই কথা পাতি আছো আমি যে কাৰ্ডিও কৰো অনলি কাৰ্ডিও কৰিলে আমাৰ কি লাভ হয় আৰু কি নুকसान হয় তো প্ৰথমতে আৰম্ভ কৰো কাৰ্ডিও কৰিলে আমাৰ কি ফায়দা হয় কাৰ্ডিও কৰিলে আমাৰ weight loss হয় কিয়নো কাৰ্ডিও কৰিলে অতি কম সময়তে আমাৰ ক্যালোৰি বেছি বৰ্ণ হয় হেতু কাৰণে আমাৰ weight to loss হোৱাত বেছি সহায় কৰে কাৰ্ডিও কৰিলে আপোনাৰ endurance টো ভাল থাকে তাত আপোনাৰ stamina improve হয় আৰু আপুনি যিকোনো এক্টিভিটিজ আপুনি অতি কম সময়তে কৰি ল'ব পাৰে रेगुलर कार्डियो কৰিলে আপোনাৰ স্ট্ৰেছ আৰু এনজাইটি কমায় এতিয়া কথা পাতিম कार्डियो কৰিলে বা নুকसान কি কি হয় আৰু নুকसान কেটা বহুত বেয়া নুকसान এবোৰ নুকसान যাতে আপোনাৰ নহয় হেতু কাৰণে আপুনি জানি লওক বেছি कार्डियो কৰিলে আপোনাৰ মাসল লস হৈ যায় रेगुलर कार्डियो কৰিলে আপোনাৰ স্ট্ৰেংথ বহুত কমি যাব আপোনাৰ বডি ষ্টন নহব এটা বডি শেপ নহব বেছি कार्डियो কৰিলে আপোনাৰ ৰিজাল্টটো কমি যাব ইমান দুনিয়া ৰিজাল্ট আপুনি নাপাব যাতে আপোনাৰ weight loss আৰু আপোনাৰ ফিটনেস ইমপ্ৰুভটো কমি যাব তেনে আপোনাৰ জইনত পেইন হৈ পৰে আপোনাৰ ইনজুৰি হোৱাৰ বেছি চান্স থাকে বেছি कार्डियो কৰিলে আপোনাৰ মেটাবলিজমটো কমি যাব যদি আপুনি ষ্ট্ৰেংথ ট্ৰেইনিং নকৰে তেনেহলে আপোনাৰ মাসল মেইনটেইন কৰিব নোৱাৰিব তাৰ ফলত আপোনাৰ মাসলটো বেছিকে লছ হ'ব আগুসু বুজি পাইছে তো এনেকে টিপছ মানে মোক ফলো কৰিব আৰু ভিডিওটা শেয়াৰ কৰি দিব যাতে সবে গম পায় আমি মাসলটো কেনেকৈ মেইনটেইন কৰিম সুস্থ থাকিব পাৰিম তো এটো আশা তো যদি ভিডিও ভাল লাগিছে লাইক কৰিব শেয়াৰ কৰিব আপোনাৰ সব ফ্যামিলিৰ মাজত এন্ড ধন্যবাদ